সকলোকে নমস্কাৰ জনাই আজি দুপৰীয়াৰ সাজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল পালে মৰম দিব বুলি আশা থাকিলে। গতিকে ভাতৰ লগত কি কিনো আইটেম আছিল সকলোখিনি মই এফালৰ পৰা দি যাম আৰু কৈও যাম। ভুল হ'লে ক্ষমা কৰি দিব। ভাত বাঢ়ি লৈছিলে, ভাতৰ লগত আছিলে বৰ ভাজি। যিহেতু বহাগ মাহত কোৱা হয় বৰ ভাজি খাব লাগে, সেয়েহে আজি বহাগৰ 2 তাৰিখ যিহেতু বৰ ভাজি বনালোঁ। বস্তুটো কমকৈ বনাইছিলোঁ কিন্তু খাবলৈ বৰ সোৱাদ হৈছিলে। তাৰপিছত আছিলে আচাৰ, ঘৰতে বনোৱা আচাৰ আছিলে, আদা নহৰু কঁঠাল এইবিলাক দি বনোৱা আচাৰ আৰু এচামুচ লৈ লৈছিলোঁ কাৰণ টেষ্টটো বহুত ধুনীয়া হয়। আপুনি যিহৰ লগতে খাই মানে টেষ্টটো ক'ব নালাগে আৰু ইমানেই ধুনীয়া হয়। তাৰপিছত আছিলে কুকুৰাৰ মাংস আৰু বুটৰ দালি, বুট বেছিকৈ দিয়া হৈছিলে আৰু মচুৰ দালি আৰু মচুৰৰ লগত অকণমান মগু দিছিলোঁ। এই দুটাৰ কোৱাণ্টিটি কম আছিলে কিন্তু বুটৰ দালিৰ কোৱাণ্টিটিটো বেছি আছিলে কাৰণে মই বুটৰ দালি বুলিয়ে কৈছোঁ। আৰু লগতে আছিলে কণী ভাজি আৰু কেঁচা জলকীয়া এটা লৈ লৈছোঁ। এইটো আৰু খোৱাৰ সময়ত গম পাম বেলেঞ্চ হ'বনে নহয়। যদি জলকীয়া অলৰেডি আঞ্জাত বেছি হয় তেতিয়াহ'লে কেঁচা জলকীয়াটো আমি স্কিপ কৰি দিম, কিন্তু মই থালিখন ভাল হ'বৰ কাৰণে কেঁচা জলকীয়াটো দি দিছোঁ। গতিকে এইখিনিয়ে আছিলে আজি দুপৰীয়াৰ আইটেম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু এটা কমেণ্টো কৰি দিব, ভাল পালেনে বেয়া পালেনে বা কিবা ভুল থাকিলে আপোনালোকে জনাব পাৰে। তেতিয়াহ'লে মই মোৰ ভুলটো নেক্সট টাইম নকৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।